নমস্কাৰ, মই হৈছোঁ ৰংধন মৰাণ। অনুগ্ৰহ কৰি মৰাণ জনজাতীয় লোকসকলক কৈছোঁ যে 2 মিনিট ধৈৰ্য ধৰি এই ভিডিঅ'টো চাওক। মই প্ৰথমতে ক'ব বিচাৰোঁ যে কথাবিলাক মই ভালকৈ ক'ব নাজানো আৰু এই ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু ভিউজৰ কাৰণে মই বনোৱা নাই। আপোনালোকে কথাটো গম পায় নে নাপায় মই নাজানো। অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰে মৰাণ জনজাতিৰ গছ তলৰ বিহুৰ গীতক লৈ ইউটিউবত ট্ৰল কৰিছে। আচলতে এই কথাটোৱে মোৰ হৃদয় আৰু মগজুত এটেক কৰাৰ কাৰণে মই এই কথাটো ক'বলৈ বাধ্য হৈ গ'লোঁ। মই এনেই কমেডি ভিডিঅ' বনাওঁ, কিন্তু আজি প্ৰথমবাৰৰ বাবে প্ৰত্যুত্তৰ দিয়া ভিডিঅ' বনাবলগীয়া হৈছে। এই ভিডিঅ'টো মই দেখাই দিছোঁ বাৰু, এবাৰ চাওকচোন। আচৰিত কথা এজনী ভনী দুটাকৈ মতা, আচৰিত কথা এজনী ভনী ব্লাউজটো কটা, আচৰিত কথা এজনী ভনী ব্লাউজটো কটা। দোকানৰ পৰা বেজি এটা আনি তই চিলাই দে। জহনি যোৱা অসমীয়াৰ মান, বিহু আমাৰ প্ৰাণ। অতিৰ পিতেকে গাইছে এইটো বাপেকৰ মূৰ চুবোৱা গান। ৰখা তলে যোৱা গান গাইছ গা তই, তাত মোৰ ক'ব লগা একো নাই। পিছে গানৰ নামত চোন তই উত্তেজনাহে আছ বিলাই। আঁচনিক যে ইমান তই ইটিকিং কৰিছ, বিহু নামত যে তই ইমান বেয়া শব্দ ভৰাইছ। বান্দৰৰ জাত কেতিয়াবা গেমেহা বুকু খাই পাইছ নাই যদি কাম। গছ ৰুবি আম কৰবাত তোক লগ পালে মাক কচম দুইটা টিকা মিলাই পাকিস্তানৰ মেপ বনাম। ভিডিঅ'টো চাই গম পালে চাগে কি বুলি কৈছে ভিডিঅ'টোত। মৰাণ বন্ধু বান্ধৱীসকলক কৈছোঁ যে আমি জানো এনেকৈ গছ তলৰ বিহু নামাৰোঁ, আৰু এইটো জানো আগৰ পৰা চলি অহা নাই জানো। আৰুতো এনেকৈ এখন গাঁৱৰ ডেকাসকলে আন এখন গাঁৱত গৈ পেলাই তাত থকা জীয়ৰীবিলাকক এনেকুৱাবিলাক গানতেতো নোচোৱাই ন, আৰু সেইবিলাক গানতেতো তেওঁলোকে নাচে, এনজয় কৰে, ফুৰি কৰে তাত। আৰু তাতো তেওঁলোকে কোনো ধৰণৰ মানে বেয়া নাপায়, আৰু একো বেয়া নাপায় তেওঁলোকে, সেনেকৈতো নাচে ন তেওঁলোকে। চাওক ৰাজাদা, মই আপোনাৰ পুৰণি ছাবস্ক্ৰাইবাৰ হয় আৰু মই আপোনাৰ প্ৰত্যেকটো ভিডিঅ' চাওঁ। সেই বুলি নিজৰ সংস্কৃতিখিনিক ট্ৰল কৰা চাই থাকিব নোৱাৰোঁ নহয়। আমাৰ মৰাণ সংস্কৃতি আধুনিকতাত পৰি এনেই নাইকিয়া হৈ গৈছে, আৰু আকৌ আপুনি ৰ'ষ্ট কৰি দিছে তাত। চাওক ৰাজাদা, আপোনাৰ বয়সনো কিমান আৰু মোৰনো বয়স কিমান, আৰু এই যিবিলাক গান হয় এইবিলাক আমি জন্ম হোৱাৰ আগৰ পৰাই চলি আহিছে। গতিকে প্লিজ নেক্সট টাইম এনে নকৰিব, আৰু এনে কৰাৰ আগত আপুনি তিনিচুকীয়াৰ মৰাণ গাঁৱলৈ আহক আৰু তাত এবাৰ গছ তলৰ বিহু মাৰি চাওক, তেতিয়া আপুনি সকলোবিলাক কথা গম পাই যাব। গতিকে মোৰ মন্তব্যটো ইমানেই আছিলে। আপোনালোকে কি কয় কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।